নমস্কাৰ এছামিজ হেল্থ টিপছ চেনেলটোলৈ আপোনালোকক আদৰণি জনালোঁ। আজি আপোনালোকক বিলাহীৰ উপকাৰিতাৰ বিষয়ে কিছু কথা জনাম। বিলাহী খালে আমাৰ শৰীৰৰ কি কি উপকাৰ হয় জানো আহকচোন। বিলাহীত ভিটামিন A, B1, B2, B3, B5, B6, B9, B12, C আৰু D আৰু K থাকে। বিলাহী খালে শৰীৰৰ উজ্জ্বল কৰে আৰু কিডনি পৰিষ্কাৰ কৰাত সহায় কৰে। বিলাহীত যিহেতু এণ্টিঅক্সিডেণ্ট আৰু প্ৰচুৰ পৰিমাণে ভিটামিন থাকে, সেয়েহে চুলিৰ বাবে ই যথেষ্ট পৰিমাণে উপকাৰী। চুলি চিকমিকিয়া আৰু শক্তিশালী কৰি তোলে। বিলাহীত থকা পটাছিয়ামে ৰক্তচাপ কমায়। পটাছিয়ামে তেজৰ নলী বহলাই ৰাখে, সেয়েহে বিলাহী খালে উচ্চ ৰক্তচাপ কমায়। বিলাহীত ডায়েবেটিছ ৰোগীয়ে নিয়মীয়াকৈ খালে ডায়েবেটিছ ৰোগ কমে। বিলাহী খালে তেজত LDL কলেষ্টৰেল হ্ৰাস কৰে আৰু HDL কলেষ্টৰেল বৃদ্ধি কৰে। বিলাহী আমাৰ স্বাস্থ্যৰ বাবে বহু উপকাৰী, সেইকাৰণে আমি প্ৰচুৰ পৰিমাণে বিলাহী খাব লাগে। গলব্লাডাৰত পাথৰ হ'লে ই বাধা দিয়ে। বিলাহীত থকা লাইকপিন নামৰ এণ্টিঅক্সিডেণ্টে হৃদযন্ত্ৰক ভালে ৰাখে। গতিকে গম পালেনে বিলাহী আমাৰ স্বাস্থ্যৰ কাৰণে কিমান উপকাৰী। সেইকাৰণে আমি বিলাহী চালাড বনাই, আঞ্জা বনাই আৰু জুচ বনাই বিভিন্ন প্ৰকাৰে খাবলৈ যত্ন কৰিব লাগে। আজিৰ ভিডিঅ'টো ইমানেই। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অন কৰি ৰাখিব। পুনৰ উপস্থিত হ'ম আন এটি নতুন ভিডিঅ' লৈ। আজিলৈ আহিলোঁ, ধন্যবাদ।